Hey guys, so welcome to Gitartho. So আজি অকমান গীতাৰ্থ শুনিতৰ বিষয়ে কথা পাতিম। সো ভিডিঅ'টো অকমান চাওক, বহুত ধুনীয়া ধুনীয়া কথা পাতিম, মানে গীতাৰ্থ শুনিতৰ সৈতে জড়িত। আৰু এইখিনি ফুলি আছে নে অলপ শিলিখা খাই আছোঁ। সো ভাল লাগে এনেকুৱা বতৰত শিলিখাও লাগে, আৰু কিবা এটা এনে চবাই থাকিলে ভাল লাগে। যিয়ে নহওক, গীতাৰ্থৰ শুনিতখন আপলোড কৰিলোঁ 14 তাৰিখে। বহুতে চালে, এতিয়াও চাই আছে বহুতে, আৰু বহুতে চাব টাইম পোৱা নাই বাৰু, কাৰণ ব্যস্ততা থাকে চবৰে। গতিকে চাব বুলি আশা কৰিছোঁ যদি এতিয়ালৈকে চোৱা নাই, আৰু বহুতে এতিয়া চাই আছে। আৰু থেংক ইউ সকলোকে। আৰু এতিয়া গীতাৰ্থ শুনিতখনত আপোনালোকে কি কথা মানে কি গম পালে, আৰু সেইখিনি আপোনালোকক ক'ম, বা কি আপোনালোকে গম পোৱা নাই বা বহুতে বুজিও পোৱা নাই, সেইখিনি কৈ আছোঁ। চ' অকণমান টাইম দি এইটো ভিডিঅ' চাওক। এইটো ভিডিঅ' বহুত বেছি ধুনীয়া হ'ব। এতিয়া মই আছোঁ বহুত ধুনীয়া এটা পৰিৱেশত। নৰ্মেলি মই ভিডিঅ' বনালে ইয়াতে থাকোঁ বেছিভাগ। আপোনালোকে মোৰ ভিডিঅ'বোৰ দেখা পাইছে এইটো চেনেলত, বেছিভাগ ভিডিঅ' মই ইয়াৰ পৰাই বনাওঁ। চাওক মানে অকণমান ব্লাৰ কৰি থোৱা আছে বাৰু ভিডিঅ'টো। ত' তেনেকৈ বনাইছোঁ। পৰিৱেশটো বহুত বেছি ধুনীয়া। ঘৰতো বনাব পাৰি, মানে কি জানেনে, ঘৰৰ কিবা কেমেৰা, মই আগতেও কৈছোঁ আপোনালোকৰ, মোবাইলটো থৈ পেলাই এনেকৈ ভিডিঅ' কৰিলে কথাবোৰ মানে ওলাই নাই, আৰু আপোনালোকৰ লগত কথা পাতি একদম ভাল নালাগে তেনেকৈ। মানে কিবা এটা বেলেগ ফিল আহে, এটা থাকিলে কিবা এটা বেলেগ ফিল আহে, মানে গোটেই পৰিৱেশটো এনজয় কৰি কথা কৈ থাকিলে। ত' তেনেকুৱা ধৰণৰ কথা। এতিয়া গীতাৰ্থ শুনিতৰ কথা পাতোঁ। চ' কথাটো এনেকুৱা যে গীতাৰ্থ আৰু শুনিত এই দুটা শব্দত বহুতে ভাবিলে দুটা মানুহৰ কাহিনী ক'লো নেকি ইয়াত, কাৰণ দুটা কেৰেক্টাৰ বিভিন্ন ঠাইত আপোনালোকে দেখা পাইছিলে। কিন্তু এইটো কাহিনী দুটা কেৰেক্টাৰ নহয়, এজন কেৰেক্টাৰৰে বা এজন মানুহৰ দুটা পাৰ্চনেলিটি। সেই পাৰ্চনেলিটিটো কথাই ইয়াত কোৱা হৈছে, মানে মোৰ কথাই ইয়াত, মোৰ জীৱন কাহিনীটোৱে বাৰু দেখুওৱা হৈছিল। কিন্তু ইয়াত মানে মই এতিয়ালৈকে বৰ্তমান কি কৰি কেনেকৈ কোনটো পৰ্যায়ত আছোঁ, তেনেকুৱা ধৰণৰ কাহিনী। কিন্তু এইটো কাহিনী যদিও মোৰ, কিন্তু এইটো কাহিনী সকলোৰে জীৱনৰ লগত জড়িত। আৰু এই কাহিনীটো হৈছে সময় আৰু স্মৃতিৰ। গতিকে স্মৃতিৰ যিটো ৰিপ্ৰেজেণ্ট কৰে, স্মৃতিক প্ৰেজেণ্ট কৰে শুনিৰ শব্দটোৱে, আৰু যিটো সময়ক ৰিপ্ৰেজেণ্ট কৰে বা সময়ক প্ৰেজেণ্ট কৰে গীতাৰ্থ শব্দটোৱে। আৰু গীতাৰ্থৰ অৰ্থ মই আপোনালোকক কৈছোঁ, গীতাৰ্থৰ অৰ্থ হৈছে ভাগৱত গীতাৰ অৰ্থ। আৰু ভাগৱত গীতাই আমাক কি শিকায়, কৰ্ম ধৰ্মৰ কথা। চ' গীতাৰ্থ শব্দটোৱে বা গীতাৰ্থ পাৰ্চনেলিটিয়ে আমাক কৰ্ম ধৰ্ম এইবোৰৰ কথা বুজায় এই ভিডিঅ'টোৰ জৰিয়তে, বা গোটেই পাৰ্চনেলিটিটোৰ জৰিয়তে। যিটো মই জানো, মই নিজে ফিল কৰোঁ, বা মই যিহেতু গীতাৰ্থ আৰু মই যিটো শুনিত, গতিকে মই সেইটো ফিল কৰোঁ, বা মই সেইটো আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে আমি কোনটো পৰ্যায়ত আছোঁ, কি ভিডিঅ'টোতে সেইটো প্ৰেজেণ্ট হৈছে। চ' তেনেকুৱা ধৰণৰ কথা। আৰু শুনিত শব্দটোৰ অৰ্থ হৈছে ৰক্ত, তেজ। আৰু শুনিত শব্দটোৱে তেজে কি বুজায়, তেজে সম্পৰ্কৰ কথা বুজায়। গতিকে এই ভিডিঅ'টোত শুনিতৰ যিটো শুনিতে প্ৰেজেণ্ট কৰিছে, সেইটো হৈছে স্মৃতি আৰু সম্পৰ্কবোৰ। মধুৰ নষ্টালজিয়াৰ কথা শুনিতে প্ৰেজেণ্ট কৰিছে, আৰু গীতাৰ্থই প্ৰেজেণ্ট কৰিছে বৰ্তমানৰ সময়, বা সময়টো আমাৰ কেনেকৈ সলনি হৈছে, কামৰ কথা, আমি কি কৰ্তব্য, সেইবোৰৰ কথা গীতাৰ্থই প্ৰেজেণ্ট কৰিছে, তেনেকুৱা ধৰণৰ কথা। আৰু ভিডিঅ'ত আৰু এটা ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চ মানে কি, আৰু ডিটেইলছ এটা আছে। সেইটো হৈছে ভিডিঅ'টো যেতিয়া ষ্টাৰ্টিং হয় 2006 চনত, তেতিয়া আপোনালোকে মেইন ষ্টাৰ্টিংখিনি নহয়, আৰু যেতিয়াৰ পৰা কাহিনীটো ষ্টাৰ্টিং হয় আপোনালোকে চালে গম পাব। আৰু 2006 চনৰখিনি, সেইখিনি কালাৰটো একদম মানে ফেড, বহুত মানে ব্লেক এণ্ড হোৱাইট টাইপৰ ছাইডত যায়। আৰু মানে সেইখিনিত মই চেচুৰেশ্যনটো এডিটিং প্ৰচেছ হয়, চেচুৰেশ্যনটো বহুত কম কৰি থৈছিলোঁ। তেনেকুৱা ধৰণৰ কথা। সেইটো এটা এডিটিং প্ৰচেছ হয়। চ' তাৰ জৰিয়তে এইটোৱে বুজোৱা হৈছে যে এইটো বহুত আগৰ কাহিনী, কাৰণ আগৰ কাহিনীবোৰ ব্লেক এণ্ড হোৱাইট বা অলপ কালাৰটো ফেড থাকৰ, তেনেকুৱা চিষ্টেমত কৰা হয় ন। চ' তেনেকুৱাকৈ কৰিছিলোঁ। আৰু যেতিয়ালৈ কাহিনীটো বৰ্তমান পৰ্যন্ত পাই যায়, তেতিয়ালৈকে এইটো কালাৰফুল হৈ যায় থাকে। মানে এইটো এটা এডিটিং প্ৰচেছ। যিসকলে ফিল্ম মেকিং কৰে, বা যিসকলে এইবোৰৰ ওপৰত অকণমান নলেজ আছে, বা যিসকলে কৰে এডিটিং তেওঁলোকে গম পাব, বা ফিল্ম এডিট কৰা, ভিডিঅ' এডিট কৰা, তেওঁলোকে এইখিনি কথাৰ নলেজ থাকিব, বা তেওঁলোকে গম পাব। আৰু আপোনালোকেও গম পায় বাৰু এইটো কথা। মানে কি জানে, আপোনালোকে চিনেমা চাইছে, আগৰ বস্তুবোৰ ব্লেক এণ্ড হোৱাইট টাইপত দেখুৱাই, এতিয়া বৰ্তমানৰ বস্তুবোৰ অকণমান নৰ্মেল কালাৰফুল টাইপত দেখুৱাই, তেনেকুৱা চিষ্টেম। কিন্তু এটা কথা, আগৰ কথাবোৰ বা আগৰ সময়বোৰ যদিও ইমান মানে কালাৰফুল নাছিল, বা ব্লেক এণ্ড হোৱাইট টাইপৰ দেখুওৱা হৈছে যদিও, সেই সময়বোৰ ভাল বুলি পৰ্ট্ৰে কৰা হৈছে ভিডিঅ'টোৰ জৰিয়তে বা কাহিনীটোৰ জৰিয়তে। গতিকে সময় যিয়েই নহওক, কালাৰ থাককে নাথাকক, কিবা এটা উদ্দেশ্য থাককে নাথাকক, জীৱনৰ প্ৰত্যেক সময় ভাল আমি নিজে কৰিব লাগিব। সেইটো সময়টো কেতিয়াও ভাল নহয়, সময় ভাল বেয়া থাকে, সময়টো আমি নিজে ভাল কৰিব লাগিব। সেইটো পৰ্ট্ৰে কৰা হৈছে সেই কালাৰৰ জৰিয়তে। মানে দুটা বস্তু পৰ্ট্ৰে কৰা হৈছে, এটা এডিটিং প্ৰচেছটো, আৰু লগতে এই জীৱনত কালাৰ থাকক বা নাথাকক, সময়টো ভাল নিজে কৰিব পাৰি, তেনেকুৱা ধৰণৰ সেইটো এটা কোৱা হৈছে। চ' এই কাহিনীটো সকলোৰে, মোৰ নহয়, যদিও মোৰ নিজৰ কাহিনীটো দেখুৱাইছোঁ, কিন্তু এইটো কাহিনী সকলোৰে জড়িত হৈ আছে, সকলোৰে নষ্টালজিয়া ফিলিংছবোৰ জড়িত হৈ আছে, নষ্টালজিয়া থিংছবোৰ জড়িত হৈ আছে। গতিকে সকলোৱে চাব। লগতে
এতিয়ালৈকে যিসকলে চোৱা নাই চাব বুলি আশা কৰিছোঁ, কাৰণ ব্যস্ততা থাকে চবৰে, চ' চাব আৰু মই ভাবিছোঁ লাহে লাহে ভিউজ চিউজো আহি আছে। ইমান মই আৰু এইখন বনোৱাৰ মেইন উদ্দেশ্যটো ইমান ভিউজৰো নহয়। ইয়াৰ পাছত আমি নেক্সট বহুত ভাল ভাল প্ৰজেক্টছ কৰি আছোঁ, সেইবোৰ আহিব, কিন্তু লাহে লাহে আহিব। আগতে আমি ভিডিঅ' কোৱাণ্টিটি বাঢ়িছিল, অলপ কোৱালিটিটো ইমান নৰ্মেল আছিল আৰু এমাহতে 2-3টা ভিডিঅ' দিছিলে, কিন্তু এতিয়া আপোনালোকৰ 2 মাহৰ ভিতৰত 3 মাহৰ ভিতৰত এনেকুৱাকৈ ভিডিঅ' দি আছোঁ। আৰু নেক্সট প্ৰজেক্ট আমি 6 পেক পাৰ্ট 2 কৰি আছোঁ। তাৰপাছত কলেজ ডায়েৰিজ মই এনাউন্সেই কৰি দিলোঁ বাৰু, কলেজ ডায়েৰিজখন অলপ টাইম লাগিব। তাৰপাছত আৰু বহুত প্ৰজেক্টছ আছে, একশ্যনৰ আছে, ফাইটিং, বিভিন্ন ধৰণৰ প্ৰজেক্ট আছে। আৰু এখন কৰিছোঁ হাৰামখন। ইয়াত এইটো এটা মুছলিম ৱৰ্ড এণ্ড এই কেৰেক্টাৰটো মুছলিম হ'ব, এণ্ড ভিডিঅ'টোৰ যিটো হেৰি হ'ব এইটো ইলুজনছ অফ মাইণ্ডৰ ওপৰত হ'ব, মানে অলপ ইলুজনৰ ওপৰত, অলপ বেলেগ ধৰণৰ এইটো ভিডিঅ'। চ' সেইটো বুজি নাপাব পাৰে বহুতে, 18+ ভিডিঅ' হ'ব, এণ্ড সেইটোত অকণমান কণ্ট্ৰভাৰ্চি বা যিটো মানে কি জানে চেণ্টিমেণ্টছ হাৰ্ড হ'ব পাৰে, সেইকাৰণে মই সেইটো 18+ কৰি দিছোঁ বাৰু। সেইটো পিছত দেখা যাব বেলেগ এটা ভিডিঅ'ত, সেইটোৰ কথা ক'ম। আজিৰ ভিডিঅ'টোত বাছ সেইখিনিয়ে। গীতাৰ্থ শুনিতখন চাব, নেক্সট এটা ভিডিঅ' লগ পাম। টিল দেন টেক কেয়াৰ, বাই বাই। আপোনালোকে চাওক কিমান ধুনীয়া পৰিৱেশ। এতিয়া আৰু বাই বাইটো বহুত দীঘল হৈ গ'ল ভিডিঅ'ত। থেংক ইউ।